কথা আৰু আবৃত্তিকাৰ ঋষিতা দত্ত। কবিতাটিৰ শিৰোনামা ফাগুন। ফাগুনৰ পোচোৱা বতাহ জাগে মোক কৈ গৈছে তোমাৰ বতৰা, যেন বিষাদ ভৰা জীৱন আকৌ পৰিপূৰ্ণ তোমাৰ আগমনত। নিস্তব্ধ নিতাল আৱেগিক মনক এটি পলকতে ৰং সানি দিলা। এই যে মোৰ মুখৰ হাঁহিটিৰ মুখ্য কাৰণ তুমিয়েই। তোমাৰ যে মৰম সনা দুচকুৱে মোক বাৰম্বাৰ তোমাৰ প্ৰেমত মতলীয়া কৰে। তোমাৰ যে মোৰ প্ৰতি থকা চিন্তাবোৰ, মৰমবোৰ আৰু মাজে মাজে কৰা অভিমানৰ খংবোৰৰ কথা বতাহেও কাণে কাণে ফুচফুচাই কৈ যায়। এই বিশ্বাস ভৰা মধুৰ পবিত্ৰ সম্পৰ্কটিক চিৰস্থায়ীকৈ ৰাখিবা ওৰে জীৱন। জানানে তুমি যে মোৰ জীৱনৰ আৰাধ্য দেৱতা। এদিন দুদিনৰ বাবে নহয়, চিৰদিনৰ বাবে। ধন্যবাদ।